এজন বন্ধুৱে আজি ফোন কৰিছিল। ফোন কৰি আমাক সুধিলে যে শ্ৰীমদ ভগৱদ গীতা পঢ়ি সন্তানক কি শিক্ষা দিয়া উচিত। ফোন কৰাজনৰ প্ৰশ্নটো বৰ ইণ্টাৰেষ্টিং আছিল। তেওঁ মোক ক'লে যে কৰ্মফল আশা নকৰাকৈ যদি কৰ্মই কৰিব লাগে ভগৱান শ্ৰীকৃষ্ণই গীতাত কোৱা ধৰণে, তেনেহ'লে ল'ৰা ছোৱালীয়ে ৰিজাল্ট কি হ'ব আশা নকৰাকৈ পৰীক্ষা দিলে ফলাফল বেয়াই হ'ব দেখোন। বন্ধুৰ অকাত্য যুক্তি। শ্ৰীমদ ভগৱদ গীতাত থকাৰ দৰে কৰ্মফল মানে ভাল ৰিজাল্ট আশা নকৰাকৈ পৰীক্ষা দিলে সঁচাকৈয়ে শিক্ষাৰ্থীৰ পৰীক্ষাৰ ফলাফল বেয়া হৈ যাব নেকি? প্ৰশ্নটো আমিও উত্তৰ বিচাৰিলোঁ। কৰ্মণ্যে বাধিকৰস্তে মা ফলেষু কদাচন মা কৰ্মফল হেতুৰ্ভ মাতে সংগোষ্ট কৰ্মাণি। অৰ্থাৎ শ্ৰীমদ ভগৱদ গীতাৰ ২য় অধ্যায়ৰ ৪৭ নম্বৰ শ্লোকত ভগৱান শ্ৰীকৃষ্ণই কৈছিল এই কথা। কৰ্মাণি মানে নিৰ্ধাৰিত কৰ্ম, ইভা অৰ্থাৎ কেৱল, অধিকাৰ মানে অধিকাৰেই, তে মানে তোমাৰ, ফলেষু মানে ফলত, কদাচান মানে যিকোনো সময়ত, মা মানে কেতিয়াও, নৱয় কৰ্মফল মানে কৰ্মফল, হেতুহ মানে কাৰণ, ভূমা মানে নহয়, সংগহ মানে আসক্তি, অষ্টু মানে খাটাং, অকৰ্মাণি মানে অকৰ্ম বা স্বধৰ্ম। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই কৈছিল নিৰ্ধাৰিত কৰ্মতহে তোমাৰ অধিকাৰ আছে, কৰ্মফলত কেতিয়াও অধিকাৰ নাই। গতিকে আসক্তি ৰহিত হৈ স্বধৰ্ম আচৰণ কৰা। এতিয়া বন্ধুজনে কোৱাৰ দৰে ল'ৰা ছোৱালীয়ে যদি কৰ্মফল আশা নকৰি মানে পৰীক্ষাৰ ভাল ফলাফল আশা নকৰি পঢ়ে, তেতিয়া ল'ৰা ছোৱালী আগবাঢ়ি যাবনে নাই? ল'ৰা ছোৱালী এই কৰ্মফলৰ ব্যাখ্যা শুনি অবাতে যাব নেকি? আচলতে এই শ্লোকৰ অপব্যাখ্যা যাতে নহয় তাৰ বাবে আজি আপুনি সন্তানক কি শিক্ষা দিয়া উচিত সেই কথা শ্ৰীমদ ভাগৱত গীতাৰ আধাৰত ক'ব খুজিছোঁ। ল'ৰা ছোৱালীক আপুনি দিব পৰা আটাইতকৈ ডাঙৰ বস্তুটো হ'ল আপোনাৰ সম্পত্তি নহয়, আপোনাৰ গাড়ী ঘৰ নহয়। আপোনাৰ সন্তান যেতিয়া যোগ্য হৈ উঠিব, এই ধন সম্পত্তি গাড়ী ঘৰ নিজেই আৰ্জন কৰি ল'ব পাৰিব। আপুনি সন্তানৰ বাবে অধিক ধন সম্পত্তি ঘটাৰ প্ৰয়োজন নাই। আপুনি সন্তানক সেই বস্তুটোৱেই বেছিকৈ দিয়ক যিটো আপোনাৰ এই মুহূৰ্তত আটাইতকৈ বেছি আছে। জীৱনে আপোনাক যি শিকাইছে সেইটো হৈছে আপোনাৰ অভিজ্ঞতা, আপোনাৰ জীৱনৰ অনুভৱ। আপুনি সন্তানতকৈ পৃথিৱীখন বেছিকৈ দেখিছে। মোবাইল ফোনত কি কেনেকৈ কৰিব লাগে, কেনেকৈ এপ ডাউনলোড কৰিব পাৰে ভালকৈ জানে বুলিয়ে আপোনাৰ সন্তান এতিয়া গুণী জ্ঞানী হৈ নুঠিবও পাৰে। জীৱনৰ আচল শিক্ষা লাভ কৰিবলৈ এতিয়াও বাকী আছে সন্তান। গতিকে সন্তানক আপুনি মনুষ্য জীৱনৰ আচল অনুভৱ শিকাওক, যি অনুভৱৰ বলত সন্তান সঁচা মানুহ হ'ব, নৈতিকতা থাকিব। এই যে শ্ৰীমদ ভগৱদ গীতাৰ ২য় অধ্যায়ৰ ৪৭ নম্বৰ শ্লোকত আছে, কৰ্ম কৰা ফল আশা নকৰিবা পৰীক্ষাৰ ক্ষেত্ৰতো খাটে। পৰীক্ষাত ভাল ফলাফল হওক বুলি পঢ়াটো সন্তানৰ কৰ্ম, সন্তানৰ ধৰ্ম। কিন্তু যদি অভিভাৱকৰ হেঁচাত প্ৰথম হ'বই লাগিব বুলি পঢ়ি প্ৰথম হ'ব নোৱাৰে, তেনেহ'লে সেই সন্তানক অধিক মানসিক হেঁচা দি কষ্ট দিয়াটো কোনোপধ্যেই উচিত নহ'ব। সন্তানে ভালকৈ পঢ়াটো সন্তানৰ স্বধৰ্ম আৰু সেইটো সন্তানে কৰিবই লাগিব। বেয়া নাপাব, আৰু এটা কথা আপোনাক মনত পেলাই দিওঁ। এটা শ্ৰেণীত এজনেই প্ৰথম হ'ব পাৰে। কোনো এটা শ্ৰেণীত ফাৰ্ষ্ট বয় বা গাৰ্ল দুগৰাকী নাথাকে। গতিকে প্ৰথম হ'ব নোৱাৰিলে সন্তান জীৱনৰ দৌৰত মানুহ হ'ব নোৱাৰিব, সেই কথা নাভাবিব। সন্তানক মানুহ হ'বলৈ শিকাওক। মেচিন হ'বলৈ শিকালে সন্তানে উচ্চ শিক্ষা দীক্ষা ঠিকেই পাব, ভাল হয়তো চাকৰি বাকৰিও পাব, কিন্তু আপোনাৰ লগতেই হয়তো নাথাকিব। মানে সন্তানে যে ডাঙৰ হৈ পিতৃ মাতৃৰ সেৱা শুশ্ৰূষা কৰিব লাগে, সমাজৰ সেৱা কৰিব লাগে, সেই কথাই যদি নিশিকে, বিদেশত গৈ সন্তান প্ৰতিষ্ঠিত হৈও আপোনাৰ বাবে সেই সন্তান আপোনাৰ হৈ নাথাকিব। আপুনি সফল পিতৃ মাতৃ বুলি গৰ্বিত অনুভৱ কৰিলেও ক'ৰবাত কোনোবাখিনিত দুখ থাকি যাব, সন্তানক আপুনি প্ৰকৃত শিক্ষা দিব নোৱাৰিলে। পাৰিলে সন্তানক দায়িত্ববোধৰ শিক্ষা দিয়ক। কৰ্ম, কৰ্তব্য আৰু সন্তান হিচাপে সন্তানৰ স্বধৰ্ম কি সেই শিক্ষা দিয়ক। ভগৱান শ্ৰীকৃষ্ণই কৈছে, এই পৃথিৱীত স্বধৰ্ম বিহিত আচৰণ কৰা লোকহে প্ৰকৃতাৰ্থত জ্ঞানী। স্বধৰ্ম মানে নিজৰ কৰ্ম কৰ্তব্য সঠিক ৰূপত পালন কৰা। গতিকে সন্তান বা শিক্ষাৰ্থীৰ স্বধৰ্ম বা আচৰণ কি বুজাই দিয়ক, খং নকৰিব। যি হয় ভালেই হয়, যি হৈছে ভালেই হৈছে। পৰীক্ষাত ফেইল কৰিলেও স্থান নাপালেও বেলেগ কিবা এটা ভাল ভগৱানে আপোনাৰ সৈতে আপোনাৰ সন্তানৰ সৈতে পাঙি থৈছে, সেই কথা পাহৰি নাযাব। ভগৱানৰ সৃষ্টিত ভগৱানৰ বাণীত ভুল আছে বুলি নাভাবিব। সময় এদিন এনেকৈ আপোনাক দিব, সেইদিনা আপুনি অবাক হৈ যাব। আপোনাৰ সন্তানে এনেকৈ সফল হ'ব যে আপোনাৰ সন্তানৰ পিতৃ মাতৃ বুলি আপুনি গৌৰৱ কৰিব। আৰু এটা কথা, আপুনি কি কৰে?
মানে কেনেকৈ জীৱন যাপন কৰে? আপোনাৰ হাতত এতিয়া যিমানখিনি ধন সম্পত্তি মাটি বাৰী গাড়ী ঘোঁৰা আছে সিমানখিনি আপোনাৰ বাবে যথেষ্টনে? এই পৃথিৱীত দুই ধৰণৰ লোক থাকে, যিয়ে থকাখিনিক লৈ সন্তুষ্ট হৈ থাকে আৰু আনটো শ্ৰেণীৰ মানুহে যিমান পালেও আৰু অধিক ধন সম্পত্তি বিচাৰি পৃথিৱী চলাথ কৰি ফুৰে। লোভ শেষ নহয়। আপুনি পিছে কোনটো শ্ৰেণীৰ? মুখেৰে এতিয়া হয়তো আপুনি ক'ব পাৰে আপুনি প্ৰথম শ্ৰেণীৰ মানুহ, যিমানখিনি আছে সিমানখিনিলৈকে সুখী আৰু সন্তুষ্ট, মানে খাই বৈ চলি থাকিব পৰাকৈ থাকিলেই হ'ল আৰু। পিছে বাস্তৱ ক্ষেত্ৰত এই পৃথিৱীৰ বেছিভাগ মানুহেই কেৱল ধন সম্পত্তিৰ পিছত দৌৰিয়ে জীৱনটো বিষময় কৰি পেলায়। যিমান পালেও সন্তুষ্ট নহয়, যাৰ বাবে অসুখী। আপুনি সন্তানক সন্তুষ্ট হ'বলৈ শিকাওক। সন্তুষ্টিয়ে সুখ আনে। ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাত সুখী হোৱাৰ মন্ত্ৰ দিছে, জীৱন যাপনৰ সঁচা পথ প্ৰদৰ্শন কৰিছে। সেই পথ দিয়ক সন্তানক। কিন্তু আপুনিয়ে অমুকটো কৰা তমুকটো লাগিবই বুলি কৈ কৈ সন্তানক সৰুতেই অধিক লোভ অধিক মোহৰ প্ৰতি আকৃষ্ট নকৰিব। সন্তানক কষ্টৰ বাটেদি বাট বুলি সফল হোৱাৰ সুখ উপলব্ধি কৰাৰ অভিজ্ঞতা দিয়ক। এই পৃথিৱী এই সৃষ্টি ধুনীয়া যে, আৰু সকলো ভাল বেয়া কৰ্ম লুকাই চুৰকৈ কৰিলেও কোনেও নেদেখিলেও ভগৱানে যে দেখি আছে, সেই শিক্ষা সন্তানক প্ৰদান কৰক। পিছলৈ বহলাই পাতিম আৰু। আজি বন্ধুৰ ফোনটোৰ হাত ধৰি অলপ কথা আপোনাক ক'লোঁ, বেয়া নাপাব। অলপ সময় আজি কম। আৰু একেবাৰে শেষত আপোনাক কৈছোঁ, সন্তানক সঁচা মানুহ হোৱাৰ পাঠ শিকাওক, যি পাঠ আছে শ্ৰীমদ ভগৱদ গীতাত। ওম কৃষ্ণায় বাসুদেৱায় নমঃ।